বিহপুৰীয়া নগৰত উদ্ভৱ হোৱা জ্বলন্ত সমস্যা সমাধানৰ সন্দৰ্ভত আজি বিহপুৰীয়া সচেতন নাগৰিক সমাজে স্মাৰক পত্ৰ প্ৰদান কৰে বিহপুৰীয়া ৰাজচক্ৰ বিষয়া। বিহপুৰীয়া নগৰত উদ্ভৱ হোৱা জ্বলন্ত সমস্যা সমাধানৰ সন্দৰ্ভত বিহপুৰীয়া সচেতন নাগৰিক সমাজে আজি পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰে। বিহপুৰীয়া নগৰৰ ৰাস্তা পদূলি আৰু ফুটপাথৰ ব্যৱসায়ী প্ৰতিষ্ঠানে অবৈধভাৱে দখল কৰি যাতায়াত ব্যৱস্থা ব্যাহত কৰাৰ লগতে বিহপুৰীয়া নগৰৰ পানী নিষ্কাশন নলাবোৰ অতি সোনকালে প্ৰস্তুত কৰা আৰু নগৰৰ প্ৰতিটো ৱাৰ্ডত ৰাতি যথেষ্ট পোহৰৰ ব্যৱস্থা কৰা, বিহপুৰীয়া নগৰত পাৰ্কিং ব্যৱস্থা সুচল আৰু সুবিধাজনক স্থানত পাৰ্কিঙৰ ব্যৱস্থা কৰাৰ লগতে নগৰখনত গাড়ী মটৰ ই-ৰিক্সাৰ গতিবেগ কমোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে 5 দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ পৃথকে বিভাগীয় বিষয়াসকলক প্ৰদান কৰে। বিহপুৰীয়া সচেতন নাগৰিক সমাজৰ সভাপতি দিলীপ কাকতি, সম্পাদক প্ৰবীণ হাজৰিকা, ডিম্বেশ্বৰ সোণোৱাল, তুলন সোণোৱাল, নৰেশ্বৰ হাজৰিকা, ধনীৰাম গগৈ, হৰেণ বৰা, বেণুধৰ দাস সহ বিষয়ববীয়াসকলে প্ৰথমে বিহপুৰীয়া ৰাজচক্ৰ বিষয়া, বিহপুৰীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু বিহপুৰীয়া পৌৰসভাৰ বিষয়াক এইসমূহ সমস্যা সমাধানৰ উদ্দেশ্যে স্মাৰক পত্ৰ প্ৰদান কৰে। আনহাতে এইসমূহ জ্বলন্ত সমস্যা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে বিভাগীয় বিষয়াসকলে। নমস্কাৰ। সচেতন নাগৰিক সমাজৰ বিভিন্ন ধৰণৰ বিহপুৰীয়াৰ সমস্যাৰ ওপৰত কিছুদিনৰ পূৰ্বে আমি আলোচনা কৰোঁ আৰু এই আলোচনাৰ মৰ্মে আমি ৰাজচক্ৰ বিষয়া, আমি বিহপুৰীয়া আৰক্ষী থানা আৰু পৌৰপতি এই তিনিওটা স্থানতে আমাৰ 5 দফীয়া দাবী সন্মলিত কিছু কথা আজি ৰাজচক্ৰ বিষয়া, আমি থানাৰ আৰক্ষী বিষয়া আৰু আমাৰ পৌৰপতিৰ মহোদয়ক আমি দিবলৈ আজি সক্ষম হৈছোঁ। টাউনখনৰ মাজত যিখিনি আমাৰ অবৈধভাৱে ফুটপাথৰ ওপৰত দোকান বহি আছে সেইখিনিক আমাৰ এটা সুস্থিৰ চিন্তা চৰ্চা কৰিবৰ বাবে তেখেতসকলক আমি অনুৰোধ জনাইছোঁ। আমি বিহপুৰীয়া নগৰখনৰ মাজেদি অধিক বহনক্ষম যিবিলাক বাহন গতি কৰি আছে সেইখিনিক ৰোধ কৰিবৰ বাবেও আমি তেখেতসকলক আহ্বান জনাইছোঁ। ইয়াত যিবিলাক মটৰচাইকেলৰ গতি আমাৰ তীব্ৰ বেগত যায় সেইখিনি ৰোধ কৰাৰ ওপৰত আমি চিন্তা চৰ্চা কৰিবলৈ দিছোঁ। ষ্ট্ৰীট লাইট লগোৱাৰ ওপৰত আমি ব্যৱস্থা ল'বলৈ দিছোঁ তেখেতসকলক। আমাৰ যিবিলাক ই-ৰিক্সাবিলাকে বিহপুৰীয়া মহানগৰখনত এটা সমস্যাৰ সৃষ্টি কৰিছে, আমি এইখিনি দূৰ কৰিবৰ বাবেও তেখেতসকলক আহ্বান জনাইছোঁ। আমি ইয়াত এটা সুস্থিৰ পাৰ্কিং ব্যৱস্থা, গাড়ী মটৰবিলাক ৰখাৰ এটা জেগা স্থিৰ কৰিবৰ কাৰণেও তেখেতসকলক আহ্বান জনোৱা হৈছে আৰু 3জন বিষয়াই আমাৰ তেখেতসকলে সৌহাৰ্দ্যপূৰ্ণভাৱে আমাৰ লগত বাৰ্তালাপ কৰিছে, আমাক আশ্বাস দিছে যে অতি কম দিনৰ ভিতৰত আমি জনোৱা দাবীবিলাক তেখেতসকলে চিন্তা চৰ্চাৰ মাজেদি সমাধান কৰাৰ ব্যৱস্থা কৰিব। ধন্যবাদ।